আকৌ জিলিকি উঠিল মৰ্মিতা মিত্ৰ। এইবাৰ গীত নহয়, মৰ্মিতা জিলিকি উঠিল এখন বিশেষ মঞ্চত। মৰ্মিতালৈ ফেমিনা এচিভাৰ্ছ এৱাৰ্ড নৰ্থ ইষ্ট 2025। সংগীতৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মৰ্মিতা মিত্ৰলৈ আগবঢ়োৱা হয় এই বঁটা। বঁটা লাভ কৰি উৎফুল্লিত ছচিয়েল মিডিয়াৰ নৱতম চাঞ্চল্যগৰাকী। মুঠতে চৌদিশে এতিয়া কেৱল মৰ্মিতাক লৈ চৰ্চা। কোনোৱে যদি প্ৰশংসা কৰিছে, কোনোৱে কৰিছে সমালোচনা। সমালোচনাক বিশেষ গুৰুত্ব নিদি মৰ্মিতাই মঞ্চত গাই গৈছে জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। ইফালে আগন্তুক ৰঙালী বিহুৰ মঞ্চলৈও সাজু মৰ্মিতা। চলি আছে অগ্ৰিম বুকিং। বহাগৰ প্ৰথমটো দিনৰ পৰা আৰম্ভ হ'ব কণ্ঠশিল্পীগৰাকীৰ সংগীতানুষ্ঠান। কিন্তু মাত্ৰ দুদিনৰ জনপ্ৰিয়তাতে মৰ্মিতাক লৈ এনেদৰে হৈচৈ কৰাক লৈ অসন্তুষ্ট হৈছে বিভিন্নজন। ৰঙালী বিহুৰ মঞ্চত মৰ্মিতাৰ পৰিৱৰ্তে থলুৱা কণ্ঠশিল্পীক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনাইছে বহুজনে। নিউজ ডেস্ক NZ নিউজ।